আমাৰ ৩২ নং গাঁও সমষ্টিৰ এই বুদ্ৰা আমাৰ প্ৰাইমাৰীত আমাৰ আগন্তুক দিনত হ'ব লগা যি বিটিচিৰ নিৰ্বাচন সেই নিৰ্বাচন সম্পৰ্কে ৰাইজক সজাগতা কৰিবৰ কাৰণে আমি এটা সভা আয়োজন কৰিছোঁ য'ত মানে আমাৰ দলীয় সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত আছিলে। আজি আমি যথেষ্ট সন্তুষ্ট যে আমাৰ ইয়াৰ প্ৰাইমাৰীবিলাকৰ পৰা যথেষ্টখিনি মানে ৰাইজ সমাগত হৈছে আৰু ইয়াত বিতংভাৱে আমি আলোচনা কৰা হৈছে যে ইউ পি পি এলক কিয় কাৰণে ভোট দিব লাগে আৰু মানুহে এইটো বুজি পাইছে আৰু বুজি পাই পেলাই আগন্তুক দিনক মোৰ এটা বিশ্বাস আমি ৩২ নং গাঁও সমষ্টিৰ পৰা বিপুল ভোটত আমি জিকি পেলাই নিশ্চয় চৰকাৰৰ অংশীদাৰ হ'ব আমি পাম। নাই নিৰ্বাচনটো হ'ব লাগে বুলি আমিও কৈছোঁ, কিন্তু নিৰ্বাচন হ'ব লাগে বুলি আন্দোলন কৰাটো আমি মানে ড্ৰামা বুলি ক'ব বিচাৰিছোঁ। কাৰণ বি পি এফটো চাওক, বি পি এফটো ৰাজ্য চৰকাৰৰ লগত এলায়েন্সতে আছে আৰু তেখেতসকলৰ ৩জনকৈ মন্ত্ৰী আছে। তো তেখেতসকলে সেই নিৰ্বাচন পাতিব লাগে বুলি কোৱা কথাটো তেখেতসকলে এছেম্বলিত ক'ব লাগিছিলে, কিন্তু তেখেতসকলে চৰকাৰ চলাই আছে। চৰকাৰ চলোৱাৰ পিছত নাটক দেখাই পেলাই মানুহক মানে নিৰ্বাচন পাতিব লাগে বুলি কোৱা সেইটো এটা নাটক। আৰু সেইটোত তেখেতসকলে যিহেতু গাঁৱত তেখেতসকলে মানে নিৰ্বাচন প্ৰচাৰ কৰিব পৰা নাই, তো ৰাইজক কেনেকৈ আকৰ্ষণ কৰিব? গতিকে ৰাইজক আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকে এটা পন্থা ওলাই লৈছে। সেই পন্থাটো হৈছে মানে ধৰ্ণা, ৰেলী, কিবা হাংগাৰ ষ্ট্ৰাইক কিবা কিনি তেওঁলোকে কৰি আছে। তো সেইটো সম্পূৰ্ণ হাই ড্ৰামা বুলি মই ক'ব বিচাৰোঁ। নাই আমিতো কৈছোঁ যে চেণ্ট্ৰেল চৰকাৰে যেতিয়া নিৰ্বাচনটো পাতে, অসমত চিটুৱেশ্যনটো যেতিয়া নিৰ্বাচন পাতিবলৈ পৰা মানে চিটুৱেশ্যন আহি যায় তেতিয়া তেওঁলোকে পাতক। আমাৰতো নিৰ্বাচনৰ লগত কথা নাই, আমি কাম কৰি আছোঁ, ৰাইজৰ লগত মানে আলোচনা কৰি আছোঁ। আৰু আজি আমি দেখিছোঁ যে বিটিআৰ চুক্তি, এই বিটিআৰ চুক্তিটো এটা দুটা ৰূপায়ণ হৈ আছে। গতিকে নিৰ্বাচনটো অসম চৰকাৰে বা মানে ইলেকশ্যন কমিশ্যনাৰে যেতিয়া নেকি পাতে তেতিয়াই আমি ইলেকশ্যনটো হোৱাটো আমি বিচাৰোঁ। কিন্তু আমিও ক'ব বিচাৰিছোঁ যে যিমান পাৰে সোনকালে তেওঁলোকেও ইলেকশ্যনটো পাতাৰ কাৰণে ব্যৱস্থাটো কৰক চিটুৱেশ্যনটো চাই পেলাই। হয়, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালটো ১৭ বছৰ হ'ল আৰু আমি BTC যিটো BTC পাইছিলোঁ, আমি চুক্তি হৈছিল, সেই BTC চুক্তি হোৱাও ১৭ বছৰ হ'ল। আমি BTCৰ পৰা বহুতখিনি আশা কৰিছিলোঁ। BTCৰ পৰা আমি বহুতখিনি আশা কৰিছিলোঁ এই অঞ্চলৰ যিমানখিনি সমস্যা আছে স্থায়ীভাৱে সমাধান হোৱাটো আমি বিচাৰিছিলোঁ। নিবনুৱা সমস্যা সমাধান হোৱাটো আমি বিচাৰিছিলোঁ। খেতি পথাৰৰ যিটো সমস্যা আছে এইটো সমাধান হোৱাটো আমি বিচাৰিছিলোঁ। এডুকেশ্যন ছেকশ্যনত শিক্ষা খণ্ডত যিমানখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান হোৱাটো আমি বিচাৰিছিলোঁ। ছ'চিয়েল ডেভেলপমেণ্টটো আমি বিচাৰিছিলোঁ। জাতি জনগোষ্ঠীৰ মাজত আমাৰ ইউনিটিটো আমি বিচাৰিছিলোঁ। কিন্তু আমি ১৭ বছৰত তেওঁলোকে যিখিনি কাম কৰিব লাগিছে সেইখিনি কাম কৰাটো আমি দেখা নাপালোঁ। তেওঁলোকে যিটো চৰকাৰ চলালে ১৭ বছৰ সেইটো কোনো দায়বদ্ধতা নোহোৱা চৰকাৰ তেওঁলোকে চলালে। মানে তেওঁলোকে যিটো চৰকাৰ চলিছে আমি ক'ব বিচাৰিছোঁ ডিস্কো চৰকাৰ চলাইছে। গতিকে সেই চৰকাৰটো মানে ৰাখি থকাৰ ইয়াত কোনো যুক্তি নাই। গতিকে ইউ পি পি এলে কৈ আছে যে পৰিৱৰ্তন হ'ব লাগে, চৰকাৰ পৰিৱৰ্তন হ'ব লাগে, দল পৰিৱৰ্তন হ'ব লাগে। আৰু ২টা নম্বৰ কাৰ্যসূচীটো হৈছে আমাৰ ২৭ জানুৱাৰীত যিটো চুক্তি হৈ গৈছে শান্তি চুক্তি বিটিআৰ, সেই বিটিআৰৰ আখৰে আখৰে ৰূপায়ণ হ'ব লাগে। গতিকে আমি সেই দুটা এজেণ্ডাটো লৈ পেলাই ৰাইজৰ মাজত আমি সোমাই আছোঁ। আৰু পেৰেণ্ট ভোট সেইখিনি আমাৰ কমপ্লিট আছে আৰু 79টা বুথ কমিটি আমাৰ আছে। 79টা বুথ কমিটিটো আমাৰ ১৫১ জন কমপ্লিট আছে আৰু 56,773 যিটো ভোটাৰ্ছ আছে তাত আমাৰ এজনকৈ মানে 30 জনত এজনকৈ মানে পেজ হেড আমি গঠন কৰিছোঁ। আৰু সেই হিচাপে আমাৰ ২০,৫৫৪ গৰাকী আমাৰ দলীয় কৰ্মীৰ ভোট আৰু আমি এক্সিট পলত ওলাইছোঁ আমি ৩৩,০০০। গতিকে আমি আশা কৰিছোঁ আমাৰ ৩২ নং গাঁও সমষ্টিৰ পৰা ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে মই বিপুল ভোটত জয়ী হ'ম। মই সেইটো আশাবাদী।